এক হৃদয় বিদাৰক দৃশ্য। পুত্ৰৰ চকুলৈ চাই এগৰাকী মাতৃ হিয়া ভগা কান্দোন। সকলো থাকিও যেন আজি নিৰুপায় তেওঁ। দুটাকৈ যন্ত্ৰণাময় জীৱনৰ সাক্ষী এইগৰাকী মাতৃ। পুত্ৰৰ মুখলৈ চালেই যেন ভাগি যাব বুকু। কাৰণ আজি 12টা বছৰ ধৰি হাত ভৰি বিকল হৈ শয্যাশায়ী হোৱা দুই পুত্ৰই কটাইছে দুৰ্বিষহ জীৱন। ছয়গাঁৱৰ ভাটিপাৰা গাঁৱৰ অতুল চৌধুৰীৰ পুত্ৰ এই তপন চৌধুৰী আৰু নয়ন চৌধুৰী। আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে হঠাৎ অচিন ৰোগত আক্ৰান্ত হৈ এক দুৰ্বিষহ জীৱন কটাইছে দুই যুৱকে। সফল ডেকা দুজনকৈ পুত্ৰৰ এনে পৰিস্থিতিত এতিয়া দিশহাৰা পৰিয়ালটো। প্ৰতিক্ষণ যেন সকলো সদস্যৰ মাজত চকুলো। ইতিমধ্যে পুত্ৰৰ চিকিৎসাৰ বাবে সকলো মাটি সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো। এতিয়া স্বাস্থ্যমন্ত্ৰীলৈ এঠানি সহায়ৰ আহ্বান দুৰ্ভগীয়া যুৱকৰ। এই ক্ষেত্ৰত মানে কি কম, আমি সৰুৰ পৰা ভালে আছিলো। দেউতাৰ লগত খেতি বাতি কৰিছিলো, পথাৰত গৈছিলো, স্কুলত গৈছিলো। মেট্ৰিক দিয়াক গিলি আমাৰ ঠিকে আছে। তাৰপিছত আমাৰ ক্ৰমান্বয়ে শক্তিবিলাক কমি আহিল, গম নাপাওঁ কেনেকে কি হৈ গ'ল। তাৰপিছত আমি খেলা ধূলা খেলালো, চবখিনিতে ঠিকে আছিলো আমি। কিন্তু তাৰপিছত কি হৈ গ'ল আমি নিজে ক'ব নোৱাৰিলো। শেষত তাৰমানে আমাৰ এনেকুৱা অৱস্থা, এতিয়া তাৰমানে আমাৰ কোনো ধৰণৰ হেৰি নহয়, বল শক্তি নাপাওঁ আমি। ল'ৰাবিলাকে আমাক সহায় কৰি থাকে, লগৰ ল'ৰাবিলাকে আহি পেলাই দাঙি পেলাই নিয়ে। বৰষুণ পাতি আহিলে আমাক দাঙি অনা নিয়া কৰে ল'ৰাবিলাকে, সেনেকুৱা কৰি থাকে। তাৰপিছত আমাৰ এতিয়া বিশেষ ধৰণৰ সুবিধা বুলিবৰ একো নাই। আগতে আমাৰ পথাৰত খেতিৰ মাটি আছিল, এতিয়া তাৰমানে আমাৰ চিকিৎসাৰ নামতে খেতিৰ মাটিবিলাকো চব বিক্ৰী হৈ গ'ল। নিউজ 6 ৰিপৰ্ট, নিউজ নাও।